মাইনাজনী আহিব লাগে ইনষ্টাগ্ৰামত হিলাই হিলাই মুঠতে ভিডিঅ' বনাব লাগে একে একে দুই আমাৰ মইনাজনী কিন্তু জুই হলে কি হ'ব এই মইনাই বহুত ল'ৰাৰ ফিছকাৰীত পানীয়ে নাইকিয়া কৰি দিছে কিছুমান ল'ৰাটো AK-47 গিটাই গুলিয়াও কৰি আছে কিন্তু কি কৰিবা মইনা আকৌ ইনষ্টাগ্ৰামতে হিলাই আছে বুজি পোৱা নাই ভিডিঅ'টোত মই বুজাই দিম তাৰ আগতে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আকৌ এটা নতুন ভিডিঅ' সৈতে তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো যদি ভিডিঅ'টো চাই ভাল লাগে এটা নিশ্চয় লাইক কৰিবা আৰু যদি চেনেলটোত কোনোবা নতুনকৈ আহিছা দেন প্লিজ মাষ্ট বি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু আগৰ ভিডিঅ'খিনিও চাবা বহুত ধুনীয়া কষ্ট কৰি বহুত ধুনীয়া ভিডিঅ' ধামাকা বনাই থৈছোঁ তোমালোকে চাবা মজা লাগি যাব আৰু যদি মই একদম প্লিজ কৈছোঁ বহুত মানুহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি কোনোবা নতুনকৈ আহিছা ছাবস্ক্ৰাইব নকৰা আছে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এটা কথা যদি মোৰ ভিডিঅ' চাম বুলি আহিছা প্লিজ হেডফোন নামৰ কণ্ডমডাল ব্যৱহাৰ কৰি ল'বা তাৰ কাৰণে যদি মোৰ কথা নুশুনাৰ কাৰণে যদি ঘৰত তোমালোকৰ মা দেউতাই ৰাম টাঙোন দিয়ে এই হাগি নিদিবাৰ গাত কোনো দুখ নাই সেইকাৰণে তোমালোকক মই সদায় কওঁ প্লিজ মোৰ ভিডিঅ' চোৱাৰ আগত হেডফোনডাল পিন্ধি ল'বা তো ব'লা বেছি দেৰি কৰি নাথাকি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ লেটছ গো अभी मजा आएगा ना भिड़ो তো গাইজ এতিয়া তোমালোকে যিখিনি মানুহে বুজি পোৱা নাছিলা মই তোমালোকক বুজাই দিছোঁ এই মাইনাজনী ইনষ্টাগ্ৰামত ভিডিঅ' চালে বহুত ল'ৰাই গৈ বাথৰুমত হাতৰ কাম কৰি ফুৰেগে আৰু হাতৰ কাম কৰি থকাৰ ফলত বহুত ডেকা ল'ৰাৰ ফিছকাৰীত পানীয়ে নাইকিয়া হৈ গৈছে মাইনাজনীটোৰ সেইবোৰ খবৰ নাই মাইনাজনী আহিব লাগে ইনষ্টাগ্ৰামত হিলাই হিলাই মুঠতে ভিডিঅ' বনাব লাগে এফালে মাইনাই ইনষ্টাগ্ৰামত হিলাইছে এফালে ডেকা ল'ৰাকেইটা AK-47 গিটাত শান্তি নাইকিয়া হৈছে কিন্তু কি কৰিবা এটা কথা আছে নহয় অকল হাতত চিয়াহী থাকিলেই নহ'ব লিখিবলৈ লগত বহীখনো লাগিব সেইকাৰণে এতিয়া বহুত ডেকা ল'ৰাই বহীৰ অভাৱত চিয়াহীখিনি মাটিতে পেলাই দিছে বাকী বুজি গৈছে বাকী ব'লা এইগৰাকী বাইদেউক এইটো পিহি থাকিলে নহ'ব নতুন এগৰাকী বাইদেউৰ এডভাৰটাইজমেণ্টটো চাই লওঁ be rescued. You're not to be shining star, not to want to be rescued. Not to find no matter how they keep. I wanna see you with you. I wanna see you with you. I wanna see you with you. বাহ বাইদেউৱে কি প্ৰদৰ্শন কৰিছে বাইদেউৱে আমাক টিকা প্ৰদৰ্শন কৰি দেখাইছে কি সুন্দৰ প্ৰদৰ্শন কৰিছে টিকা আজিকালি যে ছোৱালীবিলাকৰ কি হৈছে কিছুমানে পেট প্ৰদৰ্শন কিছুমানে টিকা প্ৰদৰ্শন কিছুমানে আল মানে কি কম মানে আজিকালি কি হৈছে ছোৱালীবিলাকৰ দেখাকে দেখি ইজনীয়ে দেখি সিজনীয়ে কৰিবলৈ লৈছে মানে ভাবিছে আমুকৰ জীয়েকে যদি টিকা দেখাব পাৰিছে মই কেলে নোৱাৰিম মই পেট দেখাম ইজনীয়ে পেট দেখালে সিজনী আল দেখাব কেলা ইজনী মানে কি কৰিম সিহঁতক কি পাইছে এইবিলাক যে দেখাইছে সিহঁতক ৰাতি শুই থাকোঁতে কোনোবাই বিচনাত কিবা গিফ্ট চিফ্ট দি থৈ যায় নেকি কোনোবাই যদি জানা কমেণ্টত ক'বাচোন মোৰ মুখখন বেয়া মোৰ মুখখন মেল খালে ন ঢেৰ কিবা কিবি ওলাই যাব আৰু ইহঁতকতো বজাবলৈ পালে মোৰ মুখখন ৰ'বলৈ মনেই নকৰে সেইকাৰণে মোৰ ৰ'ষ্টিং ভিডিঅ' এটা কৰা আকৌ ন মুখখন বহুত কণ্ট্ৰলত ৰাখোঁ আকৌ কিবা কিবি ঘপককৈ কৈ দিম মাইনাকেইজনীৰ দুখ লাগিব মাককে ধৰি কান্দিব ফেকুৰিব চাচোন চা মোক ইমান বেয়াকৈ ৰ'ষ্ট মাৰিছে ল'ৰাটোৱে সেইবাবে ন মই মুখখন বহুত কণ্ট্ৰলত ৰাখোঁ আৰু এটা মোৰ কথাত খং উঠে ইহঁতে নিজকে ইনফ্লুৱেঞ্চাৰ বুলি কয় ইহঁতে ইনফ্লুৱেঞ্চ কৰিছে কি ইনষ্টাগ্ৰামত আহিছে ধুমধাম হাগিছে তাৰ নামত ইনফ্লুৱেঞ্চ হৈছে কি কোনে কি ইনফ্লুৱেঞ্চ হৈছে একো ইনফ্লুৱেঞ্চৰ নামত মস্ত হাগিছে একোডাল কৰা নাই আকৌ কয় আমি ইনফ্লুৱেঞ্চাৰ হয় আৰু এই তহঁতৰ পৰা একোনে কি শিকিছে কি ইনফ্লুৱেঞ্চ হৈছে এই কিছুমানে এইকে দেখিলে এতিয়া ভিডিঅ'টো বেলেগ এজনী ছোৱালীয়ে দেখিলে তাই ভাবিব যে বা তাই টিকা প্ৰদৰ্শন কৰি ইমানখিনি লাইক পাইছে মই যদি কাইলৈ ইয়াতকৈ বেলেগ এটা বস্তু প্ৰদৰ্শন কৰি দিওঁ মইতো ইয়াতকৈও লাইক পাম মইতো একেদিনাই ভাইৰেল হৈ যাম তহঁত ভাইৰেল হবি শুন যদি মোৰ ভিডিঅ'টো চাইছ তহঁত ভাইৰেল হবি এডভাইচ দিছোঁ শুন তহঁতে এইবোৰ টিকা প্ৰদৰ্শন আৰু এইবোৰ প্ৰদৰ্শন নকৰিবি ডাইৰেক্ট একদম মেইন জেগাৰ প্ৰদৰ্শন কৰি দে এক ৰাতিৰ ভিতৰত প্লেন যোৱা দি যাবি ৰকেট যোৱা দি যাবি ভাইৰেল হৈ যাবি ৰাতোৰাত যা বাৰু হ'ব এজনী মাইনাক বাদ দিছোঁ কাৰণ একেজনী মাইনাকে ধুই থাকিলে তোমালোকৰ আমনি পাবা সেইকাৰণে নতুন এজনী মাইনাক আদৰি আনিম তাৰ আগতে মই এটা কথা কৈছোঁ শুনিবা দেই আজিকালি বহুত ছোৱালীয়ে এই দেখাকে দেখি কিবা কিবি ঢেৰ কৰিবলৈ লৈছে এতিয়া যে মই ক'লোঁ পেট প্ৰদৰ্শন টিকা প্ৰদৰ্শন চোৱা মই তোমালোকক ভালকৈ কৈছোঁ এইবোৰ দেখাক দেখি তোমালোকে নকৰিবা
গম পাইছানে সিহঁতে কৰিছে কৰিব দিয়া অসন্মানী হৈছে হ'ব দিয়া তোমালোকে নহ'বা কাৰণ কেলে চোৱা তোমালোকে যদি কিবা ছ'চিয়েল মিডিয়াত তোমালোকৰ মিলিয়ন ফলোৱাৰ্ছ হৈ গৈছে এইবোৰ কৰি পেলাই যদি তোমালোকক কোনোবাই ৰাস্তাত দেখিলে মানে তোমাৰ নামটো মাতি যদি মাতিবলৈ লাজ কৰে তোমাক দেখি যদি থুই বুলি কয় তুমি যিমান মিলিয়ন ফলোৱাৰ্ছ গোটালা তোমাৰ কিবা লাভ হ'ব নহ'ব তোমালোকে টকা পাবা পইচা পাবা সেইবোৰ মেটাৰ নাই কিন্তু যদি তোমালোকে পপুলাৰ হৈ মানুহৰ পৰা সন্মানেই নোপোৱা তোমাক যদি কোনোবাই দেখিলে মাতিবলৈ মন নকৰে তো তোমালোকৰ পপুলাৰ হৈ কিবা লাভ হ'ব নহয় আজি মোক কোনোবাই ক'ৰবাত দেখিছে বিকু বুলি মাতিছে বা মোৰ হাগিন চেনেলটোৰ নাম লৈয়ে মাতিছে হাগিন বা ভাই তোমাৰ ভিডিঅ' চাই ভাল লাগে দেই তেতিয়া মোৰ এই বুকুখনত বহুত শান্তি পাওঁ একদম এহাতমান দাঁত হৈ যায় তোমালোকে কি বুজিবা সেইকাৰণে ন অকণমান পপুলাৰ হ'বলৈ যদি বিচাৰিছা সন্মানে আগবাঢ়া গম পাইছা নাই আইডিয়াৰ অভাৱ নাই তোমালোকে যদি আইডিয়া লগোৱা ন বহুত কণ্টেণ্ট আছে বহুত ভিডিঅ' বনাব পাৰিবা এইবোৰ যে টিকা প্ৰদৰ্শন পেট প্ৰদৰ্শন কৰিয়ে যে পপুলাৰ মোৰ মুখে কিবা হৈ গৈছে এইবোৰ যে পপুলাৰ হ'ব পাৰিবা তেনেকুৱা কথা নহয় তোমালোকে অকণমান ভাল কণ্টেণ্ট লোৱা ভালকৈ পপুলাৰ হোৱা তেতিয়া পপুলাৰ হ'বা লগতে সন্মানো পাবা তো ব'লা এতিয়া এইবোৰ গাই নাথাকোঁ নতুন এজনী বাইদেউক আদৰি আনো আহক বাইদেউ আহক अभी मजा आएगा ना भिड़ो কৃষ্ণ এবাৰ দেখোন দুজন একেলগে সোমাই আহিলে মাতিছিলোঁ এজন আহি গ'ল দুজন হেৰ' তহঁতে অকণমান নিয়ম শৃংখলা মানি আহিবি চেনেলটো মোৰহে মন গ'লে সোমাই গুচি আহে গাইছ আৰু এইবোৰ কি দেখিছোঁ দুইটাই দেখোন কাপোৰ কানি খুলি আহিলে এই দুটাই মোৰ ভিডিঅ'ত কিবা জংক পংক কৰিবলৈ অহা নাইতো বাৰু চাই লওঁচোন বাইদেউহঁতে কি চাৰ্কাছ দেখাই দাদা বাইদেউ চাই লওঁ বা ইমৰান হাছমি আৰু মিয়া খালিফা একেখন চিনেমাত চান্স পাই গ'ল নাই নাই ভাল লাগিলে তহঁত দুটা ভিডিঅ'টো চাই ভাল লাগিলে আমাৰ অসমৰে ল'ৰা ইমান যে ইমৰান হাছমি মিয়া খালিফা হ'ব পাৰিছ বহুত ভাল লাগিলে কিন্তু ইহঁতৰ মই ভিডিঅ'টো কমেণ্টবোৰ পঢ়িছিলোঁ ইহঁত দুটাক যে ভিডিঅ'ত ইমান সন্মান দিছে কমেণ্টত কি ক'বা আৰু এই ছোৱালীজনীক কৈছোঁ ল'ৰাটো বাৰু ল'ৰাটোৱে আৰু এই ছোৱালীজনীৰ লাজ নাই হা এই এনেকুৱা এটা ভিডিঅ' তহঁতে এটা শ্বৰ্ট ভিডিঅ' বনাইছ 30 ছেকেণ্ডৰ সাধাৰণ এটা ৰীল ঠিক আছে তহঁতৰ এখন কোনো শ্বৰ্ট ফিল্ম নহয় কোনো কাহিনী লিংক নাই বোলে শ্বৰ্ট ফিল্ম এখন বনাইছ তাৰ ভিতৰত কাহিনী এটা বনাবই লাগিব নবনালে নহয় কাহিনীটোৰ লগত কিবা লিংক আছে তেতিয়া তহঁতে বনা দেখিবলৈ ভাল কিন্তু সাধাৰণ 30 ছেকেণ্ডৰ এটা ৰীল তহঁতে গানটোত বেলেগকেও এক্টিং কৰিব পাৰিলেহেঁতেন তহঁতে এই বাথৰুমত গৈ কাপোৰ কানি খুলি বা কি ক'ম আৰু কেমেৰামেনটো কেনেকৈ ধৈৰ্য ধৰি আছে অ' মই কেলা আচৰিত মানিছোঁ নাই তাইৰ চাগে ভিডিঅ'টো এদাই হোৱালে লিক হৈ এদাই হ'ল নাই ঠিকে আছে দুইটাৰে ঠিকে আছে তোমালোক দুটা উন্নতি আছে আৰু অলপ দিনৰ পাছত আমাৰ ল'ৰাজনক কোনোবাই ৰাস্তাত যদি দেখে এনেকৈ মাতিব হয় ইমৰান দা কোনফালে যায় তাৰপিছত এইফালে দেখিলে ছোৱালীজনী অ' মিয়া বা ধুনীয়া লাগিছে সেইকাৰণে তোমালোকে এতিয়াই সোনকালে চেল্ফি এখন যদি লগ পাইছা মাৰি থোৱা পিছত চান্স নাপাবা আৰু হ'ব দিয়ক এইটো চেপ্টাৰ বাদ দিলোঁ ইহঁত দুটাক ৰেপি নাথাকোঁ এতিয়া নতুন এটা চেপ্টাৰ আৰম্ভ কৰোঁ এতিয়া আহি গ'ল বোৱাৰী চেপ্টাৰ দেই বোৱাৰী ভালকৈ শুনিবা এই আমাৰ বোৱাৰীবোৰক কৈছোঁ এই বোৱাৰীবোৰে যে আজিকালি ছ'চিয়েল মিডিয়াত ইমান মানে নৃত্য প্ৰদৰ্শন কৰি থাকে এইবোৰ কিমান কিবা চাবা একদম মানে আৰু অংগ পতংগ হিলাই মই সেইকাৰণে কৈছোঁ চোৱা এই বোৱাৰীবোৰে ঘৰত দাদাহঁত থাকোঁতে কি দাদাকেইটাৰ পৰা মজা পোৱা নাই নেকি হা এই মানে ঘৰতে ইমান মস্ত ভলুকা বাঁহৰ গুৰিটো থাকোঁতে এই তোমালোকে যে ছ'চিয়েল মিডিয়াতে ক্ষীণ আমাৰ ডেকা ল'ৰাবিলাকৰ জাতি বাঁহৰ গুৰিবোৰ বিচাৰি ফুৰা কেলে নাই কথাবোৰ কোৱাৰ আগতে এডভাৰটাইজমেণ্ট এটা চাই ল'লে কেনেকুৱা হ'ব হয়নে এডভাৰটাইজমেণ্ট এটা চাই লওঁ তাৰপাছত আমি প্ৰশংসা কৰিম এগৰাকী বাইদেউক দেখি আপোনালোকে এতিয়া কি ক'ব কওক এইগৰাকী বাইদেউৰ নাম দিছোঁ মই পেতুলি বাইদেউ এই বাইদেউগৰাকীৰ গাত দুখ নাই কাৰণ এই বাইদেউগৰাকী অংগ পতংগবোৰ বেছিকৈ ওলাই থাকে আপোনালোকে দেখিছে পেটডাল হৈ ঢলকৈ মাৰি থাকে এডাল এই বাইদেউজনীক আপোনালোকে দুখ নিদিব বাইদেউজনী মানে অংগ পতংগবোৰ বেছি ডাঙৰ সেইকাৰণে কাপোৰ পিন্ধিলেও মানে অংগ পতংগবোৰ বাহিৰলৈ ওলাই আহোঁ কৰি থাকে মই এতিয়া তোমালোকক কি ক'লোঁ যে জাতি বাঁহে কামত নিদিয়ে ভলুকা বাঁহ লাগে এতিয়া বাইদেউক ভলুকা বাঁহ এটাৰ প্ৰয়োজন নাই কি কৰিব আৰু এতিয়া বিহু বতৰ চলি আছে বাইদেউ ভাবিছে বেলেগৰ দৰে ময়ো কাপোৰ কানি এযোৰ পিন্ধি অকণমান ৰিলছ এটা বনাওঁ কিন্তু কি কৰিবা বাইদেউৰ অংগ পতংগ বেছিয়ে ডাঙৰ সেইকাৰণে গোটেই কাষলতি তল বাখলতি তল পেট এখন ধলুক ভাল
সঁচাকে এই বাইদেউজনী পেটটো লৈ থাকিলে কেতিয়াবা মোৰ ভয় হয় ইনষ্টাগ্ৰামত যেনেকৈ কেলা ৰিলছ বনাই পেটডাল লৰাই ন মই ভাবোঁ ইনষ্টাগ্ৰামৰ মালিকে কেতিয়াবা এই ভয়তে ইনষ্টাগ্ৰামটো বন্ধ কৰি থৈ দিব बात तो सही है ৰ'ব গাইছ মই বাইদেউ আৰু এটা ভিডিঅ' আপোনালোকক দেখাই ল'ম বাইদেউক হেনো কিছ লাগে চাই লওক ভিডিঅ'টো কিছ কৰি পেলাই মন গৈছে তই আকৌ তই নকৰিলে কোনে কৰিব হে আজিলৈকে কৰি পোৱা নাই নহয় মই কিবা পাইছোঁ কি পেপা লাগিছে কৰ আকৌ বাহ বাইদেউ এতিয়া জোকাই হ'ল বাইদেউ কিছত ধৰিলে পাব বাইদেউ পাব ধৈৰ্য ধৰক তেনেকুৱা মানুহ আমাৰ অসমত কমি নাই পাই যাব কিন্তু মই এটা কথা কৈছোঁ গাইজ তোমালোককো কৈছোঁ এই সৰু ল'ৰা ছোৱালীবোৰ যে মানে ডাঙৰ হোৱাৰ পাছত যদি বিচনাত মুতি থাকে নহয় মানে বহুত দিনলৈকে কিছুমানৰ চৰিত্ৰটো থাকি যায় বিচনাত মুতিয়ে থাকে তেতিয়া কি কৰে মাক বাপেকে মানে ক'লা ৰছীডাল কঁকালতে হওক বা ভৰিতে হওক বান্ধি দিয়ে তেতিয়া মানে এই মুতাটো বন্ধ হৈ যায় আৰু আমাৰ এই বাইদেউগৰাকীও সেই চৰিত্ৰটো হ'ব এতিয়া যোৱাই নাই বিচনাত এতিয়াও মুতে গম পাইছেনে এতিয়াও চাগে এই চৰিত্ৰটো বাইদেউৰ আছে সেইকাৰণে মই প্ৰত্যেকটো ভিডিঅ' বাইদেউত দেখোঁ যে বাইদেউৰ কঁকালত ক'লা ৰছী এডাল বান্ধি থৈ দিয়ে I got broads in Atlanta. She's a হেৰ' অসমৰ এজনী বোৱাৰী হৈ অসমৰ অকণমান মৰ্যাদাটো ৰাখচোন কেলেনো কেইটামান লাইক ভিউচৰ কাৰণে গোটেই শৰীৰৰ মূল্যৱান অংগ পতংগকেইটা জোকাই মৰি আছোঁ সেইকেইটা কেলা ওলমি যাব ওলমিবলৈ নাই ওলমিয়ে গ'ল ইমান এজনী ধুনীয়া বোৱাৰী চৰি দেই ধুনীয়া বুলি নকওঁ আকৌ ধুনীয়া বুলি ক'লে ৰাইজে মোকে গালি দিব এজনী বোৱাৰী হৈ তুমি অকণমান ঘৰখনৰ সন্মানটো মানে বচাই ৰাখিব লাগে নাই বাৰু কোৱাচোন তোমাৰ নিজৰ কথা নাভাবিলেও তুমি বাৰু ধ্বংস হৈছাই বৰবাদ হৈছাই কিন্তু সেই তোমাৰ দাদাজনৰ কথা বা শাহুমাৰ কথা অকণমানটো চিন্তা কৰিব লাগিছিলে তোমাৰ কাৰণে এতিয়া ঘৰৰ গোটেই গালে অসন্মানী হৈছে হয়নে নহয় बात तो सही है আৰু গাইছ বাইদেৱে যিডাল পেটত ক'লা ৰছী মেৰিয়াই থৈছে তোমালোকে দেখিছাই সেই ৰছীডাল মানে পেটৰ চাইজ বাইদেউৰ ইমানেই ডাঙৰ মই সেইকাৰণে পেটলি বাইদেউ দিছোঁ বাইদেউৰ পেটৰ চাইজটো ইমানেই ডাঙৰ সেই ৰছীডাল যদি খুলি অনা হয় ন তেতিয়া এটা গৰু পথাৰত এৰাল দি চৰাই থাকিব পৰা হ'ব হ'ব বাৰু গাইছ এগৰাকী বাইদেউক বাদ দিছোঁ এই আমাৰ মহিম বুঢ়া বহুত দিন মানে ভিডিঅ' চিডিঅ' পোৱা নাই মই ৰ'জটো মৰা নাই বহুত দিন মৰাই নাই চাওঁচোন মহিম বুঢ়াকে মাতোঁ আজি কিনো দৃশ্য দেখোঁ দেই মহিম বুঢ়াকে মাতোঁ আহক ককা সোমাই আহক কিছ কৰি পেলাই মন গৈছে সিহঁতকো কেলে এটাকে মাতিছিলোঁ ককাকে মাতিছিলোঁ দুটা যে সোমাই আহিলে পাগলৰ নিচিনা হেৰ' মাতিছিলোঁ এটাকে দুটা যে সোমাই আহিলি চেনেলটো মোৰে নে ইহঁতৰে মই ধৰিবই নোৱাৰা হ'লোঁ মন গ'লে ভৰককৈ কেলা যোনটো সোমাই গুচি আহে বাৰু হ'ব আহিলে যেতিয়া প্ৰদৰ্শন কৰক কৰ আকৌ তই নকৰিলে কোনে কৰিব হে আজিলৈকে কৰি পোৱা নাই নহয় মই কিবা পাইছোঁ কি পেপা লাগিছে কৰ আকৌ বা বুঢ়াই মই অকল ইনষ্টাগ্ৰামত হাগি থাকে বুলিহে ভাবোঁ বুঢ়া যে গে আজিহে গম পালোঁ ককাও এইটো বয়সত আপুনি হৰি নাম ল'ব লাগে এই পুণ্য কিবা কাম কৰিব লাগে আৰু ঘৰত চাগে ল'ৰা ছোৱালী ডাঙৰ হ'ল ল'ৰা ছোৱালীকেইটাৰ কথা চিন্তা কৰিব লাগে আপুনি দেখোন ইনষ্টাগ্ৰামত দেখোন কিছ বিচাৰিহে ফুৰিছে তাকো মতাক বা ইহঁত দুটা দাঁতকেইটা চাওঁ একে দুই আমাৰ বুঢ়া একদম দাঁতে ইনষ্টাগ্ৰামত লগাই দিছে জুই হেৰ' তহঁতে এইকেইটা দাঁত লৈ ইটোৱে সিটোক কেনেকৈ কিছ কৰিবি দুইটাই দেখোন দাঁত ভাগি মৰিবি কৃষ্ণ দুইটাৰে দাঁত চোৱা একদম সোণ পানী চোৱাই থোৱা নিচিনা লাগিছে একদম 3 ইঞ্চি তক্তা ইহঁতৰ যদি কিছ কৰা দৃশ্যটো মোৰ ইউটিউব চেনেলটোত দেখাই দিওঁ এই অসমৰ ছোৱালীকেইজনী হাৰ্ট এটেক হৈ মৰিব নাই দেই মই ইমান ৰিস্ক ল'ব নোৱাৰোঁ কৰ তহঁতে কিছ কৰ গে চালা তো গাইছ তোমালোকৰ মাজলৈ এটা সৰু ভিডিঅ' আগবঢ়াই দিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালা ক'বা যদিও ভিডিঅ'টো সৰু কিন্তু জমনি যথেষ্টখিনি দিছোঁ মানে দীঘল ভিডিঅ' বনাই থকা হৈছে সেইটো আপলোড কৰাৰ আগতে ভাবিলোঁ সৰুকৈ ভিডিঅ' এটা তোমালোকৰ মাজলৈ এনজয় কৰিবলৈ দি দিওঁ বাকী ভিডিঅ'ৰ পৰা তোমালোকে এনজয় পালানে নাই ক'বা কমেণ্ট কৰি জনাবা আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি কমেণ্ট এটা কৰি যাবা তেতিয়া ভাল লাগিব আৰু দীঘল ভিডিঅ' তোমালোকক কেতিয়ালৈ মানে লাগে নে নালাগে কোৱা জল্দি মই বনাই আপলোড কৰিবলৈ চাম কমেণ্ট কৰিবা কমেণ্ট কৰিলে ভাল লাগে ন দাদা ভিডিঅ' লাগে ক'বা তেতিয়া একদম জুচ আহিব ভিডিঅ' দিবলৈ মন যাব নহয় জানো তো ভিডিঅ'টো কেনেকুৱা লাগিলে ক'বা আৰু দীঘল ভিডিঅ' লাগে নে নালাগে কৈ দিবা মই বনাই আছোঁ অলৰেডি বাকী তোমালোকে ক'লে ভাল লাগিব ন সেইকাৰণে তোমালোকে ভিডিঅ'টো কৈ যাবা বাকী হ'ব দিয়া আকৌ নতুন এটা ভিডিঅ' লগ পাম প্লিজ আশা কৰিলোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ লাভ ইউ গাইজ